সকলোকে নমস্কাৰ জনাইছোঁ আৰু আপোনালোকৰ দিনটো শুভ হওক মই তাৰে কামনা কৰিছোঁ। আৰু মই মৰ্ণিঙতে মানে মোৰ বাৰীখন মোৰ নিজা বাৰী এখন আছে। সেই বাৰীখনত মই কেনেকৈ ওলকবি ফুলকবি খেতি কৰিছোঁ মই আপোনালোকক অলপমান হ'লেও মই দেখাবলৈ চেষ্টা কৰিম। এয়া চাওক, এইখনে মোৰ বাৰীখন। এইখন আপোনালোকে যিহেতু দেখিছে মোৰ বাৰীখন ইমান ডাঙৰো নহয়। মোৰ বাৰীখন অলপ সৰু চাইজৰ। এয়া মই আপোনালোকক এতিয়া দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এইখিনি হৈছে ইয়াত বিভিন্ন ৰকমৰ পুলি আছে। বন্ধাকবি আছে, ফুলকবি আছে, ওলকবি আছে। আৰু মই ক্লাছ দ্বিতীয় শ্ৰেণীৰ পৰাই মই খেতি কেনেকৈ কৰে, খেতি কি বস্তু মই আগতে একোৱে নেজানিছিলোঁ। চ' মই দেউতাৰ পৰাই শিকিলোঁ মই খেতি কৰিবলৈ। যিহেতু আমি গাঁৱলীয়া মানুহ আৰু মই খেতি কৰি ভাল পাওঁ। আৰু মই প্ৰকৃতি প্ৰেমিকো হয় অলপ। মই সেউজীয়া গছ গছনি জীৱ জন্তু ভাল পাওঁ। গছ গছনি ভাল পাওঁ, জীৱ জন্তু ভাল পাওঁ। আহকচোন ৰাইজ, আজি মই আপোনালোকক অলপ দেখাবলৈ চেষ্টা কৰিম। আৰু এয়া মোৰ ওলকবি। আৰু এইখিনি আছে ওলকবি আছে, বন্ধাকবি আছে। আৰু যিহেতু মোৰ পুলিখিনি ডাঙৰ হৈছে, এয়া চাওক বহুত ডাঙৰ হৈছে। আৰু এইবোৰ হৈছে এটা এটাকে খলি বুলি কয় যে বাৰীত যে পুলি ৰোৱাৰ আগত খলি কৰি পিনেহে পুলি ৰুব লাগে। হয়, এইখনে মোৰ বাৰীখন। মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইখনে মোৰ বাৰীখন। এয়া এইখিনি ওলকবি, বন্ধাকবি। এয়া এইবোৰ ডাঙৰ হৈছে। এই বন্ধাকবি এয়া চাওক ইমান ডাঙৰ হৈছে। বাৰীখন দেখিয়ে ভাল লাগে একচুৱেলি। এয়া আৰু যে হৈছে লাই শাকৰ গছ। এয়া লাই শাকৰ গছত ফুল ফুলে। এয়া মই আপোনালোকক দেখুৱাই আছোঁ লাহে লাহে। এয়া খেতিত শাকত যেতিয়া পানী দিবা তেতিয়া পুলিবিলাক লহপহকৈ বাঢ়ি আহিব, নহয় জানো? এয়া আৰু মই লাই শাক খাই খুব ভাল পাওঁ একচুৱেলি। বইল কৰি পাতখিনি, সেইকাৰণেহে মই লাই শাক ৰুইছোঁ। তোমালোকে যিমানে লাই শাক খাবা, ওলকবি খাবা, বন্ধাকবি খাবা, সেউজীয়া শাক পাচলি খালেহে গাত জোৰ আহে। সেইটো কাৰণে স্বাস্থ্যৰ কাৰণে ভাল। যিহেতু মোৰ এখন নিজা বাৰী হয়, সেইটো কাৰণে মই ফ্ৰেছ বস্তু খাওঁ। আৰু এইবোৰ আছে ভোট জলকীয়া পুলি। ভোট জলকীয়া পুলি এটাত 10 টকাকৈ। বহুত দাম আছে ভোট জলকীয়া পুলি, কি ক'ব আৰু। আৰু মোৰ এইজোপা ভোট জলকীয়া গছ ডাঙৰ হৈছে লাহে লাহে। আৰু মই ৰোৱা অমিতা গছ এইজোপা ডাঙৰ হৈছে। আৰু মই ৰোৱা কমলা টেঙা গছ এইজোপা বিৰাট ধুনীয়া হৈছে। চাওক, এইটো মই 30 টকা দি কিনি আনিছিলোঁ মই। এইটো হৈছে কমলা টেঙা গছ হয়। আৰু আমাৰ ঘৰত আছে বগা বেঙেনা বুলি যে কয় যে, বগা বেঙেনা। আৰু এবিধ থাকে নীলা বেঙেনা, পাৰ্পল কালাৰ, সেই বেঙেনা হয়। মই
তাকে দেখুৱাইছোঁ আপোনালোকক। আৰু কি দেখুৱাম, আৰু চবফালে বেঙেনা গছে আছে মোৰ বাৰীখনত। আহক। আৰু 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 এইখিনি হৈছে ফ্ৰেচবিনখিনি মই এই দোকানে খোৱা নাই। ফ্ৰেচবিনখিনি মানে যিহেতু মানে এইডাল মই মানে বুঢ়া কৰিছোঁ, মানে বুঢ়া কৰি মানে সঁচলৈ মানে থৈছোঁ ফ্ৰেচবিন। আৰু আজি মই কি খাম জানেনে ৰাইজসকল? আৰু মই আজি খাম এয়া খুতুৰা খাম আজি। খুতুৰা খাম, লাই শাক খাম, বইল কৰি খাম এইবোৰ দেই। বইল কৰি খাব আপোনালোকে, বহুত জোৰ আহে মানে বইল কৰি খালে মানে হা। আৰু আমাৰ বাৰীত আছে কি আছে বাৰু, আৰু আমাৰ বাৰীত আছে, মই দেখাবলৈ গৈ আছোঁ আপোনালোকক। আৰু আমাৰ বাৰীত আছে 12মহীয়া মাটি কঁঠাল, 12মহীয়া আনাৰসৰ গছ আছে আমাৰ ঘৰত। কাৰোবাক যদি লাগে লৈ যাবহি দেই ৰাইজসকল। এয়া লাগি আছে 12মহীয়া মাটি কঁঠাল। এইটো ইতিমধ্যে পকি আছে। এইটো বহুত টেষ্টি লাগে খাই পিনে। এইটো হৈছে আনাৰস, এইটো হৈছে 12মহীয়া আনাৰসৰ পুলি আমাৰ ঘৰত পাই যাব আপোনালোকে। আৰু মোৰ কণ্টেক্ট নম্বৰটো হ'ল 9101615496। এইখনে মোৰ মানে নিজা বাৰী। আৰু মই ৰাতিপুৱা মানে মৰ্ণিঙত 4টা বজাতে শুই উঠি চাহ তাহ খাই হাত মুখ ধুই মৰ্ণিং ৱাক কৰি মই আকৌ কোৰখন মানে লৈ আহি মই মানে ডাইৰেক্ট মানে বাৰীলৈ আহোঁ। বাৰীত মানে কাম কৰিয়ে মানে ভাল লাগে কিবা, নহয় জানো? যিহেতু মই গাঁৱলীয়া ল'ৰা, কাম কৰিও ভাল পাওঁ, খেতি কৰিও ভাল পাওঁ। আকৌ মই মানে ধান কাটিবও জানো, মৰণা মাৰিবও জানো, চবফালে, নহয় জানো ৰাইজ? আৰু মোৰ আৰু এটা মই মানে বস্তু দেখাবলৈ গৈছোঁ আপোনালোক। সেইটো বহুত কামত আহে, কিন্তু সেই বস্তুটো মানে অসমত পোৱা নাযায় একচুৱেলি। কি দেখাম বাৰু মই আপোনালোকক এতিয়া? মই দেখাবলৈ গৈ আছোঁ, এজোপা হৈছে তামোল গছ। এজোপা তামোল গছ লাহে লাহে ডাঙৰ হৈ গৈ আছে। তাৰপিছত আৰু এইজোপা হৈছে চুগাৰ গছ। কাৰোবাৰ যদি মানে চুগাৰ আছে তেতিয়া এই পাতটো খাব আপোনালোকে। এই পাতখিনি চোবাই চোবাই খাব লাগে, চোবাই চোবাই, তেতিয়া মানে চুগাৰটো মানে নৰ্মেল কৰি ৰাখে। আৰু মই দেখাবলৈ গৈ আছোঁ, আৰু এইবোৰ হৈছে 12মহীয়া মাটি কঁঠালৰ গছ। ৰাইজক এইবোৰ মানে ময়ে ৰোৱা হয়। এইটো এয়া মাটি কঁঠাল লাগি আছে। মই দেখাবলৈ গৈ আছোঁ আপোনালোকক ধুনীয়া বস্তু এটা। এইটো হৈছে ড্ৰেগন পুলি। এই ড্ৰেগন পুলিটো যেতিয়া ডাঙৰ হ'ব, ডাঙৰ হৈ গছত বগাই যাব, সেইটো কাৰণে মই ইয়াক এই ড্ৰেগন পুলিটো মই ইয়াত মানে জামু গছৰ মানে কাষতে মানে ৰুই দিলোঁ। ইয়াৰ দাম হৈছে 150 টকা। আৰু এই ড্ৰেগন পুলিটোৰ ড্ৰেগন মানে ফ্ৰুটছ বুলি কোৱা হয়। ইয়াৰ পৰা ফল হ'ব, ইয়াতে লাগিব। আৰু এই ড্ৰেগন পুলিটো ডাঙৰ হ'বলৈ 2.5 বছৰ লাগিব। 2.5 বছৰ মানে 250 বছৰ লাগিব। এইটো 2.5 বছৰ। আৰু ড্ৰেগন ফ্ৰুটছটো মই খাই পাইছোঁ, বহুত মানে সোৱাদ আছে, স্বাস্থ্যৰ কাৰণেও ভাল।
আৰু ড্ৰেগন ফ্ৰুটছটোৰ কেজি হৈছে মানে ওজন 150 টকা, 150 টকা কেজিয়ে মানে। এই পুলিটোৰ মানে বহুত ডিমাণ্ড আছে একচুৱেলি। ধন্যবাদ। মই আজি ইমানতে মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। জয় হিন্দ।